আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছুমান চমু প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্ন, শংকৰদেৱৰ বাল্যবন্ধুৰ নাম কি আছিল? উত্তৰ, ৰাম গুৰু। ছেকেণ্ড প্ৰশ্ন, শংকৰদেৱৰ দুগৰাকী পত্নীৰ নাম কি আছিল? প্ৰথমগৰাকী হ'ল সূৰ্যৱতী আৰু কালিন্দী। কাঞ্চন মিলন ক'ত আৰু কেতিয়া হৈছিল? বেলগুৰিত 1522 খ্ৰীষ্টাব্দত হৈছিল। প্ৰশ্ন নম্বৰ 4, অনুবাদমূলক গ্ৰন্থ দশমৰ মুঠ অধ্যায় কিমানটা আৰু শংকৰদেৱে কিমানখন অধ্যায় ৰচনা কৰিছিল? উত্তৰ, মুঠ অধ্যায় 90টা আৰু শংকৰদেৱে অনুবাদ কৰিছিল 49টা। প্ৰশ্ন নম্বৰ 5, বোধ গ্ৰন্থখন শংকৰদেৱক কোনে দিছিল? উত্তৰ, জগদীশ মিশ্ৰই। প্ৰশ্ন নম্বৰ 6, শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? উত্তৰ, মহেন্দ্ৰ কন্দলী। প্ৰশ্ন নম্বৰ 7, ভাগৱতৰ চমু সংস্কৰণ গ্ৰন্থখনৰ নাম কি? উত্তৰ, গুণমালা। প্ৰশ্ন নম্বৰ 8, ভাগৱতৰ আন এক নাম কি? চয়ন। উত্তৰ, চয়ন। প্ৰশ্ন নম্বৰ 9, গুণমালাত থকা পদৰ সংখ্যা কিমান আৰু কি ছন্দৰ ব্যৱহাৰ কৰিছে? শংকৰদেৱৰ গুণমালাৰ পদৰ সংখ্যা 337টা আৰু কুসুমমালা ছন্দ ব্যৱহাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 10, শংকৰদেৱৰ শ্ৰেষ্ঠ নিদৰ্শন বা কীৰ্তিস্তম্ভ কি? উত্তৰ, কীৰ্তন ঘোষা। প্ৰশ্ন নম্বৰ 11, কীৰ্তন ঘোষাত কিমানটা খণ্ড আছে? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ কাৰণে দিলোঁ। তোমালোকে উত্তৰটো মোক দিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।